সো ফাইনেলি এয়া চাওক মোৰ বেগ ৰেডি, মোৰ হেলমেট ৰেডি, মোৰ পাৰ্চ ৰেডি, মোৰ বাইকৰ চাবি ৰেডি আৰু বৰ্তমান মই ক'ৰবাত দূৰলৈ যাব ওলাইছোঁ 1 বছৰৰ কাৰণে। আৰু এয়া চাওক ময়ো ৰেডি আৰু বলক মই ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই আপোনালোকক ক'ব চেষ্টা কৰিম মই আজি ক'ত গৈ আছোঁ, কি কৰিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাব। চ' বলক বন্ধুসকল আজিৰ ভিডিঅ'টোৰ আৰম্ভ কৰোঁ। মাগৰুক বাই বাই। আৰু এয়া চাওক ক্ৰচিঙত ফচি আছোঁ বৰ্তমান। এই ট্ৰেইন আহি আছে আৰু কি হ'ব জানো, ইয়াৰ পৰা যাব পাৰিম কি নাই এতিয়া ক'ব নোৱাৰোঁ। যিটো ট্ৰেইন ক্ৰচিং লাগি আছে আপোনালোকে চাউণ্ড শুনি পৰিছে ট্ৰেইন আহি। যিহেতু 4টা বজা পাৰ হৈ গ'ল, সেইটো কাৰণে ৰাস্তাত মানুহ নাই এতিয়া, চব ঘৰ গৈ আছে, লকডাউন হয়। ফাইনেলি ট্ৰেইন গুচি গ'ল আৰু এতিয়া আপোনালোকে গেট খুলি চাব পাৰিছে, পাৰ কৰিছে। মই যাব লাগিব। ফাইনেলি পাৰ কৰিলোঁ তিনিচুকীয়া টাউনখন আৰু এয়া চাব পাৰিছে মোৰ বাইকখন। আৰু এয়া চাওক বাইকৰ পিছফালে ডাঙৰ ডাঙৰ বেগ। আপোনালোকে ভাবিছে চাগে ল'ৰাটো ক'লৈ গৈ আছে, মই ক'বলৈ চেষ্টা কৰিম আপোনালোকক মই ক'লৈ গৈ আছোঁ। চ' মই আজি গৈ আছোঁ দুলীয়াজানলৈকে, অইল ইণ্ডিয়া দুলীয়াজান। যিহেতু অইল ইণ্ডিয়া দুলীয়াজানৰ পৰা কল লেটাৰ এটা আহিছে, এপ্ৰেণ্টিচিপ ট্ৰেইনিঙৰ কাৰণে কল লেটাৰ এটা আহিছিলে। যোৱাকালি পৰহি মই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে গৈছিলোঁ আৰু 2 তাৰিখৰ পৰা জইনিং আছে বুলি তেওঁলোকে কৈছিলে। চ' মই আজি 2 তাৰিখ নোহোৱাৰ আগতে 1 তাৰিখে ঘৰৰ পৰা ওলাই গৈছোঁ। তাত মোৰ লগৰ এটাৰ ৰুম এটা আছে, তাত থাকিবলৈ যাওঁ। চ' যিহেতু মই তাত 1 বছৰ ট্ৰেইনিং কৰি থাকিব লাগিব, চ' মোৰ বেগসমূহ মই নিছোঁ, মোৰ যি লাগতিয়াল বস্তু আছে। যিহেতু ঘৰৰ পৰা 40 কিলোমিটাৰমান দূৰ হয় দুলীয়াজান, চ' তাতে থাকি ল'ম বুলি ভাবিছোঁ। আৰু মোৰ পিছফালে আপোনালোকে বাইকখন দেখিব পাৰিছে, তাত ওলমি থকা বেগবোৰ দেখিব পাৰিছে। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি সম্পূৰ্ণৰূপে। আৰু মই এতিয়া গৈ আছোঁ দুলীয়াজানলৈকে। চ' বলক আজি ৰুমটো অলপ দেখাব চেষ্টা কৰিম। লগতে তিনিচুকীয়াৰ পৰা গৈ থাকিলে দুলীয়াজান ৰোডত তিনিচুকীয়াৰ বিখ্যাত টিলিঙা মন্দিৰ আছে, যিটো বেল টেম্পল বুলি কোৱা হয়। চ' টিলিঙা মন্দিৰ আপোনালোকক অলপ দেখাব চেষ্টা কৰিম সন্ধিয়া নোহোৱাৰ আগত, যদি মই গৈ পাওঁ সন্ধিয়া নোহোৱাৰ আগত। আৰু যিহেতু আবেলি অকলে ঘৰৰ পৰা ওলাই ৰাইডত যোৱাৰ ফিল্ডটোৱে বেলেগ। আৰু যিহেতু দুলীয়াজানৰ ৰাস্তাটো বহুত ধুনীয়া, আপোনালোকে দেখিব পাৰিছে ৰাস্তাৰ কিনাৰে কিনাৰে ধুনীয়া ধুনীয়া বাগান। চ' এই ভিউটোৰ কাৰণে মই আজি পিছবেলাকৈ ঘৰৰ পৰা ওলাই আহিছোঁ 4টামান বজাত। চ' আপোনালোককো দেখাব চেষ্টা কৰিছোঁ অলপ। চ' ফাইনেলি গৈ মই এতিয়া বৰ্তমান উপস্থিত তিনিচুকীয়াৰ সকলোতকৈ বিখ্যাত টিলিঙা মন্দিৰ, তিনিচুকীয়া টিলিঙা মন্দিৰ। তাৰ কাৰণে গান এটাও আছে, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰডুবি বুলি। আৰু ইয়াত এটা কথা আছে যে আপোনালোকে ইয়াত বোলে চাকি বন্তি জ্বলালে বিচাৰি থকা নিজৰ মনৰ মানুহটো পাব পাৰি বুলি। আৰু বৰ্তমান গেট বন্ধ হৈ আছে বাৰু লকডাউনৰ কাৰণে। আৰু ভিডিঅ'টো মই আপোনালোকক দেখাব পাৰিম কি নাই নোৱাৰোঁ, কিন্তু বাহিৰৰ পৰা অলপ দেখাব চেষ্টা কৰিম আপোনালোকক।
আহিছোঁ যেতিয়া বেলটো বজাই যাওঁ, ঢুকি পাওঁ কি নাই ঠিক নাই, এইটো বেলটো বজাই যাওঁ। আৰু ইয়াত চব যিহেতু বন্ধ হৈ আছে সেইকাৰণে মানুহে বাহিৰতে চাকি জ্বলাই আছে। আৰু ইয়াত চব পূৰা টিলিঙাই টিলিঙা। আৰু ইয়াত চব ভিতৰতো চব গোটেই টিলিঙাই টিলিঙা। আৰু এইসমূহ আপোনালোকে টিলিঙালৈ লক্ষ্য কৰক, কিমান হাজাৰ হাজাৰ টিলিঙা। ভিতৰত বাহিৰত একদম ভৰ্তি হৈ আছে টিলিঙা। যিহেতু ইয়াত মানুহৰ মনৰ ইচ্ছা পূৰণ হ'লে সকলো মানুহে টিলিঙা এটা এটা বান্ধি গুচি যায়। চ' বহুত পুৰণি মন্দিৰ এখন, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। দুলীয়াজানৰ নিচেই ওচৰতে অৱস্থিত। যিহেতু দুলীয়াজান গৈ আছোঁ সেইকাৰণে আজি আপোনালোকক টিলিঙা মন্দিৰ অলপ দেখাম বুলি ভাবিছিলোঁ, কিন্তু ভিতৰৰ পৰাতো সোমাব নিদিলে, ত' বাহিৰৰ পৰা দেখাইছোঁ আৰু আপোনালোকক। আৰু যিহেতু লকডাউনৰ কাৰণে মই আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ টিলিঙা মন্দিৰটো, ত' আৰু এদিন নিশ্চয় আহিম। আপোনালোকে যদি ভিতৰৰ পৰা টিলিঙা মন্দিৰ চাব বিচাৰে নিশ্চয় কমেণ্ট কৰিব, মই আপোনালোকক সম্পূৰ্ণৰূপে টিলিঙা মন্দিৰটো ভিতৰৰ পৰা দেখাবও চেষ্টা কৰিম। আৰু এতিয়া গৈ থাকোঁ আৰু যিহেতু সন্ধিয়া হ'ব হৈছে আৰু যিহেতু দুলীয়াজান পাব লাগে, ত' ব'লক আকৌ যাত্ৰাটো আৰম্ভ কৰোঁ। This is how we do it down in Puerto Rico. I just wanna hear you screaming, ay bendito. I can go forever cuando esté contigo. Pasito a pasito, suave suavecito, nos vamos pegando poquito a poquito. Pasito a pasito, suave suavecito, nos vamos pegando poquito a poquito. Despacito. ফাইনেলি অইল ইণ্ডিয়া দুলীয়াজান পাই গ'লোঁ। আৰু এয়া চাব পাৰিছে আপোনালোকে। আৰু ইয়াৰ লেফ্ট ছাইডে গ'লে আপোনালোকে অইল মাৰ্কেটটো দেখিবলৈ পাব, আৰু নাহৰকটীয়া যোৱা ৰাস্তাটো পাবহি। আৰু যিহেতু মই এইফালে যাব লাগিব, যিহেতু মোৰ লগৰটোৰ ৰুমটো লেফ্ট ছাইডে আছে, চ' মই লেফ্ট ছাইডে যাম। চ' ফাইনেলি লক্ষ্যস্থান গৈ পালোহি, আৰু আপোনালোকক ৰুমটো দেখাব চেষ্টা কৰিম অলপ। এতিয়া গেটটো খুলি লওঁ, বাইকটো যিহেতু সুমিয়াব লাগিব ভিতৰলৈকে। চ' ফাইনেলি ৰুমৰ ভিতৰলৈকে আহি পালোহি। এতিয়া আপোনালোকক ৰুমটো দেখাব চেষ্টা কৰিম বাৰু। এয়া এটা হৈছে ৰুম, এয়া এটা ৰুম, আৰু এয়া আনটো ৰুম। কিন্তু এয়া বৰ্তমান লাইট চাইট নাই লগোৱা। আৰু ইয়াত মই আৰু মোৰ লগতে থাকিম। আৰু এয়া হৈছে আমাৰ কিটচেন। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম, যিহেতু অইল ইণ্ডিয়াৰ এটা কল লেটাৰৰ কাৰণে মই দুলীয়াজান আহিবলগীয়া হৈছে। কিন্তু এইটো চাকৰি নহয়, জাষ্ট এপ্ৰেণ্টিচিপ হয়। যিহেতু মই চাকৰিৰ কাৰণে ইয়াত থকা নাই, এপ্ৰেণ্টিচিপৰ কাৰণে আহিছোঁ। এপ্ৰেণ্টিচিপ আৰু চাকৰিৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াৰ পৰাই আপোনালোকক ভিডিঅ' দিব চেষ্টা কৰিম আৰু পাৰিলে।